ভাৰতীয় চিনেমাৰ ব্লকবাষ্টাৰ বছৰ হিচাপে পৰিগণিত 2024 বক্স অফিচত পুষ্পা 2 দ্য ৰুলৰ খলকনি স্বীকাৰ স্বৰ্গৰথ জিয়া আদিয়ে সমৃদ্ধ কৰিলে অসমীয়া ছবি উদ্যোগ 11 কোটি টকা উপাৰ্জনেৰে অসমীয়া চিনেমাৰ শীৰ্ষত বিদুৰ ভাই ভাৰতীয় চিনেমা জগতৰ ক্ষেত্ৰত ষ্টৰী টেলিং প্ৰযুক্তি আৰু সাংস্কৃতিক প্ৰভাৱেৰে 2024 বৰ্ষটো উজলি উঠিল চলিত বৰ্ষত এখনৰ পাছত আন এখন অভিলেখ ভংগকাৰী ব্লকবাষ্টাৰ ছবিৰ মুক্তিৰে ভাৰতীয় চলচ্চিত্ৰ উদ্যোগে বিশ্বজুৰি দৰ্শকৰ সৈতে মনোৰঞ্জন প্ৰদান কৰিছিল 2024 চনত ভাৰতীয় চিনেমাৰ সফলতাৰ ক্ষেত্ৰত অন্যতম আছিল 2021 চনৰ ছুপাৰহিট ছবিখনৰ বহু প্ৰত্যাশিত সিকুৱেল পুষ্পা দ্য ৰুল দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনে পুষ্পাৰাজৰ চিনাকি চৰিত্ৰত অভিনয় কৰা এই ছবিখনে অভিলেখ ভংগ কৰি বিশ্বজুৰি 1705 কোটি টকাৰ উপাৰ্জনেৰে বছৰৰ সৰ্বাধিক উপাৰ্জন কৰা ভাৰতীয় চিনেমা হিচাপে পৰিগণিত হয় ইফালে প্ৰভাস দীপিকা পাডুকন আৰু অমিতাভ বচ্চনক লৈ নাগ অশ্বিনৰ নিৰ্দেশনাত নিৰ্মিত চলচ্চিত্ৰ কল্কি 2898 এডিয়ে 1200 কোটি টকা সংগ্ৰহ কৰে অত্যাধুনিক ভিজুৱেল ইফেক্টৰ সৈতে সংমিশ্ৰণেৰে নিৰ্মিত ছবিখনে বিশ্বজুৰি দৰ্শকক মোহিত কৰে এই বছৰটোত ভাৰতীয় চিনেমাৰ বিশ্বব্যাপী স্থান যথেষ্ট সম্প্ৰসাৰিত হয় লেটিন আমেৰিকা আৰু ইউৰোপৰ দৰে অগতানুগতিক বজাৰত পুষ্পা দ্য ৰুলৰ সফলতাই বিদেশত ভাৰতীয় ছবিৰ প্ৰতি ক্ৰমাৎ বৃদ্ধি পোৱা আকৰ্ষণক প্ৰতিফলিত কৰিলে ইয়াৰ উপৰিও কিৰণ ৰাওৰ নিৰ্দেশনাত নিৰ্মিত চলচ্চিত্ৰ লাপাতা লেডিজ নামৰ চিনেমাখনে অস্কাৰৰ দৌৰত ভাৰতীয় ছবিৰ শিতানত প্ৰৱেশ কৰিছিল চলিত বৰ্ষত আঞ্চলিক চিনেমাৰ উত্থানেও ভাৰতীয় চিনেমাৰ বৈচিত্ৰ্যক উজ্বলাই তুলিছিল তামিল তেলেগু মালায়ালাম পাঞ্জাবী বাংলা আদি আঞ্চলিক ছবি উদ্যোগসমূহেও কিছুমান প্ৰভাৱশালী ছবি নিৰ্মাণ কৰিলে পিছপৰি নাথাকিল অসমীয়া চলচ্চিত্ৰ উদ্যোগো বছৰটোত মুক্তিপ্ৰাপ্ত জিয়া স্বৰ্গৰথ সুন্দৰপুৰ KOS ৱাইড এংগল চিকাৰ আদি ছবিয়ে অসমীয়া চলচ্চিত্ৰ উদ্যোগটোক সমৃদ্ধ কৰিলে বিদুৰ ভাই ছবিখনে প্ৰায় 11 কোটি টকা উপাৰ্জনেৰে বছৰটোৰ সৰ্বাধিক উপাৰ্জনকাৰী অসমীয়া চলচ্চিত্ৰ হিচাপে অভিলেখ সৃষ্টি কৰিলে বক্স অফিচত ব্লকবাষ্টাৰ ক্ৰিয়েটিভ ষ্টৰী টেলিং আৰু বিশ্বব্যাপী স্বীকৃতিৰ সংমিশ্ৰণেৰে 2024 বৰ্ষত ভাৰতীয় চিনেমাই সাংস্কৃতিক আৰু অৰ্থনৈতিক শক্তি হিচাপে নিজৰ মৰ্যাদাক পুনৰ এবাৰ সুদৃঢ় কৰিলে এণ্টাৰটেইনমেণ্ট ডেস্ক নতুন সময়।